নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ আৰম্ভণিতে আমাৰ সৰু টিকলু মিকলু মিচমিচটোক দেখাই লৈছোঁ। এইটো আছে আৰু ইয়াৰ লগত দুটা আছিলে, এটা পলালে মানে কোনোবাই লৈ গ'ল নে কি হ'ল নাজানো, আৰু এটা মৰিলে আৰু মাকজনী আছে। আৰু ইয়াৰ যে একদম মাতেই ফুটা নাই, ইমান ডাঙৰ হ'লেই তথাপিতো জানো মাতটো কিয় নোলায়, ই কেনেকৈ মাতিলে শুনাই নাপাওঁ সি। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ইটো সিটো দেখাম বুলি, গতিকে কোনো স্কিপ নকৰি শেষলৈ চাবচোন আৰু শেষত কেনে পাই কমেণ্ট এটা কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰিব। লগতে আজি যদি মোৰ ভিডিঅ' প্ৰথম চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু ৰাতিপুৱা উলিয়াই লৈছোঁ এয়া ভজা চাউল আৰু জলপান লগতে মিঠৈ, এনেকৈ ৰাতিপুৱা আহাৰটো কৰি লওঁ। এইফালে এয়া লৈ লৈছোঁ ভজা চাউল, দৈ গাখীৰ আৰু মিঠৈ। খাই লওঁগৈ এইখিনি। এনে ভজা চাউল নিমখ তেলৰ লগত বেছি ভাল লাগে, কিন্তু আজিকালি অলপ মিঠা খাই ভাল লাগে, সেইকাৰণে এনেকৈ দৈ জলপান খাওঁ মাজে মাজে। আৰু দৈটো খোৱাটো যিহেতু ভাল, গতিকে খাই থকা যায় বাৰু। এতিয়া খাই লওঁ এইখিনি, তাৰপিছত আকৌ ভাত বনাব লাগিব। মোক যে একদম শুই উঠাৰ নিচিনা লাগি আছে, গা পা ধুই মানে চাহ পানী খাই অলপ পাগৰি ল'লোঁ, সেইকাৰণে তো এইখিনি ঠিক কৰি লৈছোঁ আৰু খাই লওঁগৈ। তাৰপিছত ভাত বনাওঁ। যে ৰ'দটো ইমান দিছে আৰু ইফালে মই পাকঘৰত ভাত বনাই আছোঁ, আৰু আমাৰ মানে পাকঘৰ খিৰিকীখন খুলিবই নোৱাৰি। দুটামান যে আহে আৰু দেখাম ৰ'ব আপোনালোকক কি আহে। একদম সিহঁতৰ ইমান উৎপাত, বিস্কুট মানে গোটেই ডাইনিঙত একো পৰি থাকিবই নোৱাৰে। দালি চালি কেতিয়াবা যদি কিবা কাৰণে পৰি থাকে আহি সিহঁতে চাফা কৰি থৈ যায়, কষ্ট নোহোৱা কৰি থৈ যায়। আৰু তলত মেকুৰী, ওপৰত দেখাই লওঁ ৰ'ব কি আছে। ইমান ধুনীয়া আছে, গমে পাইছে চাগে, শালিকা আহে লগতে সিহঁতৰ একদম মানে পোৱালি দুটা আছে, পোৱালি দুটাও লৈ আহি লৈ সিহঁতৰ যি উৎপাত। মাকহঁতে ভিতৰত আহিব ভয় কৰে, কিন্তু পোৱালিকেইটা যে আহি হাততে খাব বিচাৰে। আৰু এতিয়াও চাব দেই কেনেকৈ আছে গোটেইকেইটা। মই মানে খিৰিকী পৰ্দা চৰ্দা আঁতৰাই দিছোঁ অলপমান সিহঁতে আহিব পৰাকৈ, কিন্তু মেকুৰী দিব ভয় লাগে জানেনে, সিহঁতৰ মানে ইমান উৎপাত। আৰু ইফালে গৰমটো বহুত পৰিছে, ভাবিছোঁ সোনকালে ভাতকেইটা বনাই লওঁ, বনাই আজৰি হৈ ল'ব পাৰিলে আজৰি। আৰু আজিকালি গৰমটো অলপ বেছিকৈ লগা যায়, এনেকুৱা সময়ত হয়ে বোলে গৰম বেছিকৈ লাগে, মানে নোৱাৰা হৈছোঁ সহ্য কৰিবলৈ গৰমটো। সেইকাৰণে ভাবিছোঁ সোনকালে বনাই মেলি আজৰি হৈ লওঁ, ভাতটো খোৱা দেৰি হ'লেও বোলো আজৰি হৈ লওঁ আৰু প্ৰথমতে। আৰু এইফালে দেখাই লওঁ ৰ'ব সিহঁতক ভাত দি আছে, এবাৰ বিস্কুট দিছোঁ আকৌ দিব লাগে খাবলৈ, দেখিছেনে এইকেইটা। এইটো পোৱালি আৰু সেইটো পোৱালি, বাকী সেই দুটা মাকহঁত হ'বলা। ওপৰত আছে মাক, ই জনমত কিকিকাই থাকে। ভাত বনাই থকাৰ মাজতে ভাবিছোঁ এইকেইটা ৰঙালাও গুটি ভাজি লওঁ। মাজে মাজে খাই থাকোঁ ৰঙালাও গুটি, আজি ভাবিছোঁ ভাজি লওঁ। এইকেইটা ভাজি পেলাই কেইটামান খাবলৈ থ'ম আৰু অকণমান চাটনি বনাম। আছে আৰু বহুতখিনি, কিন্তু মানে আজি কমকৈ ভাজিছোঁ। খাই থাকোঁ লৈছোঁ মিক্সি বাতিটোতে দি আৰু নাচালিলেও হয়, কিন্তু অকণমান চালি দিওঁ। অকণমান যিহেতু মিহি হৈ গৈছে বাৰু, তথাপিতো মানে খেলিম। সেইটো মই লুডু খেলা লগ পিংকু এইফালে তোক দেখাই দিছোঁ এবাৰ। আমাৰ পিংকু লুডু খেলা লগ ন, ৰাতিপুৱা সুধি আছে লুডু খেলিবৰ কাৰণে, এতিয়া আকৌ আহিছে লুডু খেলিবলৈ। কাম এটা কৰি আছোঁ এইখিনি এতিয়া পিচি লওঁ। মাজতে পিংকু আহি গ'ল, পিংকুৱে দিগদাৰ দিছে অলপমান, মোক কামত সি দিগদাৰ দিছে, সি মোক ভিডিঅ' কৰা দিগদাৰ দিছে। হাঁহি আছে এতিয়া পিচিক পিচিককৈ। এইখিনি মই পিচি লওঁ। চালনীখন ঘন চালনী হ'লে নহ'ব, পাতল চালনী ল'ব লাগে যিহেতু। ৰঙালাও গুটি চাটনি বনাম। গুড়াটো ওলাইছে, ধৰিব পাৰিছে চাগে। এনেকৈ পিচি থ'লে চাটনি বনাই খাব পাৰে, নাইবা আঞ্জা বনাই খাব পাৰে। মাছৰ লগত আঞ্জা বনাই খাই বহুত ধুনীয়া লাগে। এইখিনি ওলালে ৰঙালাও গুটিখিনিৰ পৰা গুড়াখিনি পিচি লোৱা, আৰু ইফালে এইখিনি যিখিনি সৰচীয়া ওলালে এইখিনি পেলাই দিম বাৰু। গুটি বাকলিখিনিৰ পৰা এনেকৈ পিছত পিচিলে এনেকৈ হৈ যায়গৈ। এনেকুৱা কৰি ল'লে ইজি, নহ'লে বাকলিবোৰ কিমান গুচাই থাকিব। পিচি লোৱা ৰঙালাও গুটিখিনিতে ৰঙালাও গুটিৰ গুড়াখিনিত এতিয়া দি লৈছোঁ অকণমান নিমখ, আৰু এয়া দি দিছোঁ নৰসিংহ, জলকীয়া, আদা, নহৰু আৰু মান ধনিয়া পাত কেইখিলামান। লগতে দি লৈছোঁ অকণমান পানী, যিহেতু বস্তুখিনি শুকান সেইকাৰণে অকণমান পানী দি লৈছোঁ। আৰু এতিয়া এইখিনি পিচি ল'ম। চাটনিখিনি হৈ গ'ল, এতিয়া ইয়াতে দি লৈছোঁ অকণমান সৰিয়হৰ তেল।
আৰু এইখিনি দি লৰাই লওঁ অকণমান। অৰিজিনেল কালাৰটো ওলাই গৈছে দেই এতিয়াহে, আচলতে তেতিয়া হালধীয়া নিচিনা হৈ আছিলে। আৰু এয়া ৰেডি হৈ গ'ল ৰঙালাও গুটিৰ চাটনি। আচলতে বহুত ভাল এই চাটনিটো খোৱাটো। মানে মই গুটিটো পিচি পেলাই মানে গুটিটো গুচাই পেলাই খাইছিলোঁ, কিন্তু এনেকৈ মানে ভাজি পেলাই পিচি বনোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। টেষ্ট কৰিলে গম পাম কেনেকুৱা হৈছে। ভালেই হ'ব, একেই হ'ব। ট্ৰাই কৰি চাব দেই।